বেলেগ বেলেগ ডিজাইন বেলেগ 500 ধুনীয়া কি কিউট লাগিছে পুতলাও আছে ছোৱালীবিলাকে হেল্ল' এভৰিৱান আকৌ আৰম্ভ হৈ গ'ল মৰ্ণিং এতিয়া মৰ্ণিঙত মই ব্ৰেকফাষ্টত লৈছোঁ কল চাব পাৰিছে চাগে কলটো কিমান সৰু সৰু তথাপিও খাই দিছোঁ আৰু ৰাতিপুৱা ব্ৰাছ কৰি কিবা এটা খাব মন যায় খাই দিছোঁ পানী আৰু কল খালোঁ কিমান সৰু সৰু কল তথাপিও মই এৰা নাই আৰু কল খায়ে দোকানলৈ বুলি ৰাওনা হ'লোঁ আহি দেখা পালোঁ যে ৱাও আমাৰ দোকানত আহি গ'ল নিউ কালেকশ্যন আহিয়ে ভিডিঅ' বনাত শুৰু কৰি দিলোঁ যিহেতু নিজৰে দোকান প্ৰমোশ্যনটো কৰিবই লাগিব তেতিয়াহে কাষ্টমাৰ আহিব ইফালে আহি গ'ল শ্বৰ্ট কুৰ্তি ছোৱালীৰ 150 ইয়াৰ দাম বেলেগ বেলেগ কালাৰত পাই যাব ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে এবাৰ আৰু আনিব আছে বাৰু এতিয়া অলপ অলপকৈ উঠাই আছে এফালে আহিছে শ্বৰ্ট ফ্ৰক ছোৱালীৰ কালাৰ বেলেগ পাব সাইজো বেলেগ পাব কালাৰ আছে এফালে আহি গ'ল সৰু ছোৱালীৰ এইটো 6-7 বছৰ ছোৱালীৰ কাৰণে হৈ যাব ইয়াৰ দাম হৈছে 500 পূজাৰ সন্মুখত আহিলে আপোনালোকে অলপ ডিসকাউন্ট পাই যাব পাৰে এতিয়া 500 হৈ আছে ইয়াৰ দাম কিন্তু পূজাৰ সন্মুখত ডিসকাউন্ট পাব এইটো চাব পাৰে টপটো হোৱাইটত আছে ব্লু কালাৰ স্কাৰ্ট কি ধুনীয়া স্কাৰ্টত পুতলা দিয়া আছে চাওক না কি ধুনীয়া ছোৱালী মানুহৰ কাৰণে পুতলা মেন ন এইটো পিংকত আছে বেবি পিংক বুলি ক'লে আৰু ছোৱালীৰ কাৰণে ফেভৰেট আপোনালোকে সৰু সৰু ছোৱালীক লৈ আহিব নিজৰ সিহঁতে আৰু এইবোৰ কাপোৰ নল'লে আৰু দোকানৰ পৰা নাযাব কিন্তু লৈ যাবহে লাগিব আপোনালোকে এতিয়া আহি গ'ল আমাৰ ইয়াতে ক্ৰীম কালাৰ আৰু এইটো স্কাৰ্টটো বাৰু মই কালাৰটো ইমান ক'ব নাজানিম বেবি পিংকতে আছে এফালে আহি গ'ল চাৰ্ট ছোৱালীৰ ফেন্সি চাৰ্টতো আপোনালোকে বেলেগ বেলেগ কালাৰ পাই যাব চাৰ্টৰ লগত এইটো লং পেণ্ট আহিছে বেলেগ লং পেণ্টো পিন্ধিব পাৰিব কিন্তু এইটো লং পেণ্ট আহিছে তাৰ লগত চাৰ্টৰ লগত চাৰ্টটো বেলেগ বেলেগ কালাৰ পাই যাব চাৰ্টৰ দাম 200 লং পেণ্টটো 300 ডিসকাউন্টত 300 পাব এনে এতিয়া 400 বিক্ৰী হৈ আছে এইফালে চাওক না ৱাও কিমান কিউট পেণ্ট পিংকত আছে হোৱাইটত আছে টি-চাৰ্ট কি ধুনীয়া আৰু ইফালে আহিছে আমাৰ নিউ কালেকশ্যন এইটো আগতে এনেকুৱা মাল আহা নাই বাৰু এবাৰ আহিছে এইটো চাব পাৰে পেণ্টটো কি ধুনীয়া ছোৱালীবোৰে আৰু দেখা পালে এইটো নলোৱালৈ নেৰে আৰু কান্দি হ'লেও ল'ব এইটো এটা বেলেগ কালাৰ কিমান ধুনীয়া ইফালে পিংকত আহিছে ফ্ৰক এইটো বোলে নন্দিনী ফ্ৰক হয় শ্বৰ্ট ফ্ৰক ছোৱালীবোৰৰ কাৰণে এইটো পিন্ধাই পেলাই আপোনালোকে জোতা পিন্ধাই দিব হোৱাইট জোতা কি ধুনীয়া লাগিব ইফালে আহিছে আৰু বেলেগ কালাৰৰ চাৰ্ট ছোৱালীৰ ইফালে পিংকত চাওক না আপোনালোকে ফ্ৰক এইটো ফেন্সি ফ্ৰক অনলি 200 ফেন্সি দাম কম কিন্তু বহুত ধুনীয়া চাবলৈ কটন হয় এইটো এটা কালাৰ আছে ফেন্সি 200 হয় এইটো হোৱাইট কালাৰত এফালে আহিছে আকৌ ব্লেক চাৰ্ট কালাৰ বহুত আছে বেলেগ বেলেগ আপোনালোকে আহিলে ইয়াতে কালাৰ বাছি ল'ব পাৰিব আৰু আহিছে ইয়াতে হোৱাইটতে 200 এইটো ফেন্সি ফ্ৰক কম দামত পূজাৰ কাৰণে আৰু ইয়াতকে ভাল মাল কি লাগিব এইফালে চাব পাৰে আৰু মা ব্লেকত আছে পেণ্ট টি-চাৰ্ট ইমান কিউট লাগিব ছোৱালীবোৰক পিন্ধিলে সৰু সৰু ছোৱালী কিমান কিউট তাতে পুতলা দিয়া আছে ছোৱালীবোৰে আৰু কিমান ভাল পাব এইবোৰ পিন্ধিব পাৰিলে পুতলা থকা পেণ্ট মইতো বহুত ভাল পাইছোঁ দেই এবাৰৰ কালেকশ্যনবোৰ বহুত ধুনীয়া আৰু ইয়াতো পুতলা আছে বেবি পিংকত আছে স্কাৰ্টটো
এইটো টপটো পিংক আৰু হোৱাইটত কাম কৰা আছে। কিমান বছৰৰ কাৰণে হ'ব এইটো? কিমান যে ধুনীয়া অ' মা পুতলা। এই পুতলাৰ কাৰণে ছোৱালীবিলাকে বলিয়া হৈ যাব দেই। এইফালে আহিছে আকৌ মেহেন্দি কালাৰত ফ্ৰক, মেহেন্দি কালাৰ। এইটোৰ দামটো কৈ দিয়কচোন। এইটো কটন নহয় বাৰু, অলপ নেট টাইপত আছে। পিংক কালাৰ, মেহেন্দি কালাৰ, কালাৰটো কিমান ধুনীয়া লাগিছে। এইফালে আকৌ আহি গ'ল টি চাৰ্ট, নিউ কালেকশ্যন এইটো, আগতে অহা নাই এনেকুৱা কালেকশ্যন। ইয়াতে পুতলা আছে, টপটোত পুতলা আছে। পিংক কালাৰো পুতলা দিছে, তাকো চাক না। ছোৱালীবিলাকে কেনেকুৱা কালাৰ পচন্দ কৰে চব জানে কোম্পানীবিলাকে। ইয়াতো পেণ্টটোত অকণমান ডায়মণ্ড পাথৰৰ কাম কৰা আছে, ডায়মণ্ড নহয় বাৰু। এইটো চাইজত অলপ ডাঙৰ আছে, চাইজো বেলেগ বেলেগ পাব, কালাৰো বেলেগ বেলেগ পাব। পূজাৰ আগত যদি আহে ডিছকাউণ্টটো পাবই খাটাম। ফালে মোৰ ভিডিঅ' কৰি কৰি গৰম লাগি গ'ল, চুলিটো ওপৰত বান্ধি ল'লোঁ। এতিয়া এইটো ল'ৰাৰ, সৰু ল'ৰাৰ, খালি ছোৱালীৰে দেখুৱালে হ'ব জানো? ল'ৰাৰো আহিছে। ল'ৰাৰ কিন্তু পিংক কালাৰ ইমান নাহে দেই। ছোৱালীয়ে জানে আৰু পিংক কালাৰ কিমান ভাল পায়। এইটো এটা কিমান কিউট টপ আৰু হাফ পেণ্ট।